গুড মৰ্ণিং এভৰিৱান। আদত চে মজবুৰ বুলি কথা এষাৰ আছে। সেই আদত চে মজবুৰৰ কাৰণে খোজকাঢ়িবলৈ আহিছোঁ। বৰষুণ কিনকিনীয়া দি আছে। বতৰৰ আগজাননী মতে ৰবিবাৰলৈকেতো বৰষুণে দেখাইছে কিনকিনীয়া। বৰষুণ দিলে বেয়া নহয়, ঠাণ্ডা হোৱাৰ আগজাননী। আৰু বৰষুণ দিলে এটাই সমস্যা, গুৱাহাটীত বেছিকৈ যদি বৰষুণ দিয়ে বানপানীৰ সমস্যা দেখা দিয়ে। ৰাস্তা ঘাটবিলাক বেয়া হয়, আপোনাৰ কাপোৰ কানি নষ্ট হ'ব খোজকাঢ়ি গ'লে। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আহে। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন কথা ৰাখিব বিচাৰিছোঁ। নতুন নহয়, এইটো সকলোৱে জানে, শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কথাটো হৈছে, কেতবোৰ গণ্যমান্য ব্যক্তি, বিশেষকৈ ৰাজনেতাসকলে এটা কথা ক'ব বিচাৰে, ব্ৰিটিছে দি যোৱা বস্তুবিলাক আমি ত্যাগ কৰিব লাগে। ব্ৰিটিছে দি যোৱা বস্তুবিলাক ত্যাগ কৰা উচিত, কিন্তু ভালকৈ ভাবি চোৱা উচিত। কিছুমান বস্তু আপুনি ত্যাগ কৰিব নোৱাৰে, সেইবিলাক লৈয়ে চলিব লাগিব। যেনেকৈ ধৰি লওক, কোট পেণ্ট টাই এইবিলাকতো ব্ৰিটিছৰে দেন বুলি মানুহে ক'ব খোজে। গতিকে সেইবিলাক বাদ দিব লাগিলে আমি ধুতি পাঞ্জাবী পিন্ধিব লাগিব। গতিকে এইটো সম্ভৱ নহয়। আৰু আমি দেখা পাওঁ ব্ৰিটিছৰ এটা দেন আমাৰ কেক, বাৰ্থডেত যে কেকটো আমি বনাওঁ, সেই কেকটো আমাৰ অসমীয়াৰ অৱদান হয় জানো? আমাৰ ভাৰতীয়ৰ অৱদান হয় জানো? কেক কনচেপ্টটোতো ব্ৰিটিছৰে হয়। তেওঁলোকে এইবিলাক উদ্ভাৱন কৰিছিলে, তেওঁলোকৰ কালচাৰ। গতিকে সেইটো আমি বাদ দিব লাগে। কিন্তু যিসকলে এই কথাবিলাক কৈ থাকে, তেওঁলোকেহে কেক চেক বেছিকৈ কাটে, খালী পাব্লিকক বা ৰাইজক বিমুখ কৰিবলৈ বা কনফিউজ কৰিবলৈ আৰু মেইন ইছ্যুৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে এইবিলাক ইছ্যু উত্থাপন কৰে, যাতে মানুহৰ মনটো এইবিলাকত লাগি থাকে মেইন ইছ্যুৰ পৰা। কিন্তু আপোনালোকে কওকচোন, কোনে কোনে কেক কটা বাদ দিছে? ব্ৰিটিছৰ যিটো কালচাৰ সেইটো বাদ দিবৰ কাৰণে কোনে কোনে কোট পিন্ধা বাদ দিছে, টাই পিন্ধা বাদ দিছে? কোনেও বাদ দিয়া নাই। গতিকে এইবিলাক কথা কৈ লাভ নাই। যিবিলাক বাস্তৱ কথা, সেই বাস্তৱ কথাৰ ওপৰত ফ'কাছ কৰিব লাগে। আমাৰ ভাৰতবৰ্ষত বহুত সমস্যা আছে, সেই সমস্যাসমূহ কেনেকৈ দূৰ কৰিব পাৰি সেইবিলাকতহে চিন্তা কৰা উচিত। আৰু নেতাসকলে এই কথাবিলাক এইকাৰণে আমাৰ মাজত ৰাখে, যাতে আমাৰ মাইণ্ডটো ডাইভাৰ্ট হৈ থাকে। সম্ভৱ জানো কিছুমান কালচাৰ বাদ দিয়াটো? ইংৰাজীটো আপুনি বাদ দিব পাৰিব নেকি? নোৱাৰে নহয়। ইংৰাজীটো লাগিবই। অসমৰ বাহিৰত গ'লে ইংৰাজী দৰকাৰ হয়। অসমৰ ভিতৰতো কেতবোৰ কোম্পানীত ইংৰাজী নহ'লে নহয়, হাইকোৰ্টত ইংৰাজী নহ'লে নহয়। গতিকে কিছুমান অবাস্তৱ কথা কৈ কনফিউজ সৃষ্টি কৰি একো লাভ নাই। গতিকে আমি বুজা উচিত, আমাৰ নিচিনা মানুহবিলাক, যিবিলাক মিডিল ক্লাছ মানুহ, তেখেতসকলক বুৰ্বক বনাব নোৱাৰে। বুৰ্বক বনাব কাক? একেবাৰে তলৰ শ্ৰেণীৰ মানুহক। সেইকাৰণে তেনেকুৱা ধৰণৰ কথাবিলাক আমাৰ সন্মুখত ৰাখে। ব্ৰিটিছৰ বস্তু বাদ দিব লাগে, ব্ৰিটিছে এৰি থৈ যোৱা বস্তুবিলাক বাদ দি ভাৰতবৰ্ষৰ কেতবোৰ বস্তু নতুনকৈ উদ্ভাৱন কৰিব লাগে। এইবিলাক সম্ভৱ নহয়। যিহেতু যিবিলাক সম্ভৱ নহয়, সেইবিলাকত হাত দিয়া উচিত নহয়। জ্বলন্ত সমস্যাসমূহ দূৰ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু মেইন উদ্দেশ্য হৈছে গণ্যমান্য ব্যক্তি বা নেতাসকলৰ এইটোৱে, যাতে মানুহৰ মনটো ডাইভাৰ্ট কৰি ৰাখিব পাৰে মেইন ইছ্যুৰ পৰা। ধন্যবাদ। আজি ইমানতে সামৰণি মাৰিলোঁ। সকলোৰে দিনটো মংগলময় হওক। নমস্কাৰ।